access securities. Are you? হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্কা এফচি। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে বেংক নিফটিৰ ওপৰতে অলপ যিবিলাক ইনফৰ্মেশ্যন আছে মোৰ ওচৰত মই এইবিলাক দিম বুলি ভিডিঅ'টো বনাইছোঁ আজি। আৰু বহুত মানে কি আমাৰ যিবিলাক মানে এক্টিভ ক্লায়েণ্ট হয়, ক্লায়েণ্টবিলাক মানে ফোন কৰি থাকে কোনটো অপশ্যনত বা বেংক নিফটি কোনটো ষ্ট্ৰাইক প্ৰাইচ বাই কৰিম, কোনটো চেল কৰিম, এনেকুৱা সুধি থাকে মানে। চ' মই অলপ প্ৰব্লেম পাওঁ, সেইটো কাৰণে মই কণ্টিনিউ ভিডিঅ'বিলাক মই বনাবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আৰু তো আপোনালোকে মোৰ ইউটিউব চেনেলটো চাব ভিডিঅ'বিলাক আৰু পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ পাৰ্চনেলি মই কাৰোবাক মানে কি লগ কৰাটো এইটো ইম্পচিবল হৈ যায়। মই বুলি কি মেক্সিমামৰ লগত এইটোৱে হয় যে পাৰ্চনেলি কোনোবা মানে কি এজনক কেনেকুৱা ট্ৰেইনিং দিম। তো এতিয়া আমাৰ গোটেই শ্বেয়াৰ মাৰ্কেটত এতিয়া চবচে ট্ৰেণ্ড মানে বেছি ট্ৰেণ্ডিং হৈ আছে কি যে বেংক নিফটি, নিফটি ফিন নিফটি এইবিলাক চেনচেক্স মানে অপশ্যন ট্ৰেডিংটো পুৰা ট্ৰেণ্ডিং হৈ আছে অপশ্যন ট্ৰেডিংটো। বাকী ষ্টকত বহুতে বাই কৰে, লং টাৰ্মৰ কাৰণে বাই কৰে ভাল, আৰু লং টাৰ্মৰ কাৰণে বাই কৰিলে বহুত ভাল মানে। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো মই ষ্টাৰ্ট কৰাৰ আগতে মই বেংক নিফটি কি হয় কি নহয়, বেংক নিফটিৰ ওপৰত অলপ ডিটেইলছত অলপ ইনফৰ্মেশ্যন দিবলৈ ট্ৰাই কৰিম। আৰু তাৰপিছতে ভিডিঅ'টো যেতিয়া শেষ হ'ব ত কেনেকুৱা আপোনালোকে বেংক নিফটিত কেনেকুৱা ট্ৰেড ল'ব পাৰে বা কেনেকুৱা মোৰ লগত জড়িত হয়, কেনেকুৱা মানে কি বুলি কয় ট্ৰেডিং জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট কৰিব পাৰে অলপ কম, মই 2-1 মিনিট কম, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তো এতিয়া বেংক নিফটি হৈ গ'ল এটা ইণ্ডেক্স, আমাৰ ইণ্ডিয়াৰ এটা বহুত ডাঙৰ ইণ্ডেক্স, য'ত 63 লাখ কৰোৰ ৰেকৰ্ড আছে আমাৰ। 63 লাখ কৰোৰ পাৰ ডে মানে ভলিউম হয়, মানে ইমান পইচা সোমায় বেংক নিফটিৰ ইণ্ডেক্সত ট্ৰেডিং হয়, মানে বাই চেল হয় মানে 63 লাখ কৰোৰ। তো ধেমালি ভাবিছ কিমান পইচা আছে আমাৰ ইণ্ডিয়াত। এতিয়ালৈকে 20 কোটিও হোৱা নাই মানে এক্টিভ ট্ৰেডাৰৰ মানে একাউণ্ট, মানে ডিমেণ্ট একাউণ্ট। আৰু আমাৰ আছে 140 কোটি মানুহ আছে মানে ডাটা মতে 140 কোটি। তাৰপিছত যদি 50 কোটি আহি যায় তো আমাৰ ইণ্ডিয়াৰ যিটো মানে শ্বেয়াৰ মাৰ্কেটৰ ভলিউম আছে ন, মানে একেদিনাই মানে বাঢ়ি যাব। সেইটো কাৰণে আমি চবেই পাৰ্টিচিপেট কৰিব লাগে শ্বেয়াৰ মাৰ্কেটত, কাৰণ শ্বেয়াৰ মাৰ্কেটৰ এটা হৈ গ'ল বজাৰ, যেনেকুৱা আমাৰ যিবিলাক ডেইলি বজাৰ হয়। এতিয়া বহুত সৰু সৰু বেপাৰীবিলাক ডেইলি বজাৰত পাচলি কিনিব, কোনোবাই 1000ৰ পাচলি কিনিব ল'ব, আৰু ঘৰৰ ওচৰত যিটো ওচৰত থাকে এটা বজাৰ নিচিনা তাত বিকিব আৰু প্ৰফিট কমায়। তো তেনেকুৱা আমি মানে কোম্পানীবিলাকৰ ষ্টকছবিলাক মানে বাই কৰিব লাগে, চেল কৰিব লাগে, চেল কৰিও বাই কৰিব পাৰি, তেনেকুৱা অপশ্যন থাকে। তো বেছি দীঘলীয়া নকৰোঁ মই ভিডিঅ'টো, আকৌ এবাৰ কৈ দিছোঁ মই বেংক নিফটিটো বহুত ডাঙৰ এটা ইণ্ডেক্স হয়, আৰু ইয়াত মাত্ৰ 12টা বেংক আছে। এই 12টা বেংকক যদি আমি চাম, ৱাচ কৰিম, তেতিয়া আমি বেংক নিফটি কেনেকুৱা মুভ কৰিব আমি গম পাম এটলিষ্ট। তো বেংক নিফটিত 12টা বেংক হৈ গ'ল, যিবিলাক 12টা বেংক হৈ গ'ল মই ডেছক্ৰিপশ্যনতে নামবিলাক লিখি দিম, সেইবিলাক আপোনালোক চাই ল'ব। তথাপি নাম কেইটামান কৈ দিছোঁ, যেনেকুৱা HDFC বেংক, এক্সিছ বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া মানে SBI, AU স্মল ফাইনেন্স বেংক, ফেডাৰেল বেংক, কোটাক মহিন্দ্ৰা বেংক, এনেকুৱা বেংক আছে। 12টা বেংক আছে আমাৰ, কি বুলি কয় বন্ধন বেংকো আছে ইয়াত। 12টা বেংক আছে বেংক নিফটিত সোমাই। যদি 12টা বেংক যদি আমি ৱাচ কৰিম, ভালকে চাম, সিহঁতৰ ফাণ্ডামেণ্টেল চাম, 12টা বেংক যদি ভাল মানে পাৰফৰ্ম কৰি আছে, যদি মানে ভাল বিজনেছ কোৱাৰ্টাৰলি ভাল বিজনেছ কৰি আছে, তেতিয়া বেংক নিফটিৰ ইণ্ডেক্সটো সদায় বাঢ়িব মানে। আৰু নিউজৰ ওপৰত ডিপেণ্ড কৰে, গ্ল'বেল নিউজৰ ওপৰত, মেক্সিমাম গ্ল'বেল নিউজ ডিপেণ্ড কৰে মানে পাৰ ডে কেনেকুৱা হ'ব। কাৰণ মই আজি বেংক নিফটিৰ লাৰ্ণিংটো দিব গৈছোঁ যে কেনেকুৱা ট্ৰেড কৰিব লাগে, কি ইনফৰ্মেশ্যন লৈ আমি বেংক নিফটিত ট্ৰেড কৰিব পাৰিম, সেইবিলাকে দিম। একদিনৰ ইনফৰ্মেশ্যন পাই আপোনালোক মানে কি বছৰ ট্ৰেড কৰিব নোৱাৰে, কাৰণ পাৰ ডে পাৰ ছেকেণ্ডত চেঞ্জ হয়, আৰু নিউজৰ ওপৰতে ডিপেণ্ড কৰে, চেণ্টিমেণ্ট তেনেকুৱাই কাম কৰে। তো বেংক নিফটিত মই প্ৰথম ইনফৰ্মেশ্যনটো দিলোঁ কি বেংক নিফটিৰ ভিতৰত আছে 12টা বেংক, বহুত ডাঙৰ বেংক হয়, লগত PNB বেংক, এইবিলাক PNB বেংকটো শুনিছে নাম। তো এনেকুৱা 12টা বেংক আছে, 12টা বেংকৰ লিষ্ট দি দিম, আপোনালোক মানে ডেছক্ৰিপশ্যনতে চাই ল'ব। তাৰপিছত বেংক নিফটি ট্ৰেড কৰিব হ'লে এতিয়া কেনেকুৱা ট্ৰেড কৰিব হ'লে অলপ মই ইনফৰ্মেশ্যন দিবলৈ ট্ৰাই কৰিছোঁ। এতিয়া বেংক নিফটিটো যেতিয়া ট্ৰেড হয় মানে অপশ্যনত, এইটো অপশ্যন ট্ৰেডিং বুলি কয়, সেইটো বহুত ফেমাছ আৰু বহুত ট্ৰেণ্ডিং হৈ আছে অপশ্যন ট্ৰেডিং। মানে 1 ছেকেণ্ডত আপোনাক কোটিপতি বনাই দিব পাৰে, 1 ছেকেণ্ডত মানে লছো কৰাই দিব পাৰে, আপোনাৰ কোটি টকা লছো কৰাই দিব পাৰে। তো সেইটো কাৰণে মানে কি আপুনি জানিব লাগিব যে কিয় যদি উঠিব তো কি কাৰণে উঠিব, বা ডাউন হ'ব কি কাৰণে হ'ব। তো এইবিলাক কুৱেশ্যন আপুনি নিজেই সুধিব, যি ট্ৰেডিং কৰিব মানে যি
ট্ৰেডিং ইণ্ডাষ্ট্ৰীত আহিম বুলি ভাবিছে নিজকে নিজে সুধিব লাগে যে মই যদি ইয়াত বাই কৰি মই যদি প্ৰফিট পাইছোঁ 4,000 লগাই 2,000 যদি প্ৰফিট পাইছোঁ তো কেলে হৈছে, এইটো উঠিছে কি কাৰণে, তো কি ইনফৰমেশ্যন বা কি পজিটিভ ইনফৰমেশ্যন বা নিউজ হোৱাৰ কাৰণে বেংক নিফটি উঠিলে, তো সেইবিলাক জানিবৰ কাৰণে আমি বেছি দূৰ নাযাব লাগে। আমি NSE অপশ্যন চেইন টাইপ কৰিব লাগে গুগলত, যিটো NSE নেশ্যনেল ষ্টক এক্সচেঞ্জ, নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মোৰ চাৰ্টিফিকেটো আছে NSE। তো আমি NSEত যাব লাগে, নেশ্যনেল ষ্টক এক্সচেঞ্জত যাব লাগে, তাত অপশ্যন চেইন লিখা থাকিব, গুগলত মাৰিব লাগে NSE অপশ্যন চেইন বুলি মাৰিলে ওলাই যায়। ফাৰ্ষ্ট যিটো লিংক থাকিব সেইটো ক্লিক কৰিব আৰু তাতে অপশ্যন চেইনৰ মানে চাৰ্ট ওলাই যায়। আৰু বেংক নিফটি যেতিয়া ক্লিক কৰিব, বেংক নিফটিৰ লেফ্ট চাইডে য়েল্লো, ৰাইট চাইডে য়েল্লো, এইটো চাইডত বগা বগা চাগে এনেকুৱা থাকে। তাৰপাছতে তাতে গম পাব যে মিডত মানে কোনটো ষ্ট্ৰাইক প্ৰাইচ চলি আছে। মানে এতিয়া বেংক নিফটিটো হৈ গ'ল ইণ্ডেক্স, এতিয়া চলি আছে যেনেকুৱা 46,500 চলি আছে বেংক নিফটি আজিৰ দিনত মানে আজি 20 তাৰিখ হৈ আজিৰ দিনত চলি আছে কিমান 46,500 চলি আছে বেংক নিফটি। এতিয়া 46,500ৰ ষ্ট্ৰাইক প্ৰাইচটো হৈ গ'ল কি 46,500, আৰু তাৰ এই ষ্ট্ৰাইক প্ৰাইচৰ আমি প্ৰিমিয়ামটো কিনিব লাগে। মানে আমি 46,500টো দিব নোৱাৰো ন, আমি আমাৰ ইণ্ডিয়াৰ চব মানুহৰ ইমান পইচা নাই যে 46,500 দি একটা ইণ্ডেক্স কিনিব বুলি বা একটা ইণ্ডেক্সত ইনভেষ্ট কৰিব বুলি, মানে ইমান ডাঙৰ এটা ভলিউম থাকিব। যেনেকৈ এই ৰিলায়েন্সৰ 3,000 বা 28-29 টকা ষ্ট্ৰাইক প্ৰাইচ মানে চলি আছে, চেল প্ৰাইচ চলি আছে। তো ইণ্ডেক্স প্ৰাইচটো কিমান হ'ল 46,500 চলি আছে। তো আমি সেইটো কিনিব নালাগে, আমি তাৰ ষ্ট্ৰাইক প্ৰাইচত প্ৰিমিয়ামটো কিনিব লাগে। ষ্ট্ৰাইক প্ৰাইচটো ধৰি লৈছোঁ 46,500, মই ইয়াত লিখি দিম ষ্ট্ৰাইক প্ৰাইচ 46,500, তাৰ প্ৰিমিয়াম প্ৰাইচ হৈ গ'ল ধৰি লৈছোঁ 200 ৰুপিজ। এতিয়া মই মোবাইল চোৱা নাই, নহ'লে মই চাই লৈ যাম। তো মোবাইল চাই দিছোঁ বাৰু, কোনো প্ৰব্লেম নাই। তো কি হৈছে 46,500, 46,000 বেংক নিফটি ডাউন হ'ল, এতিয়া 300 মান ডাউন হৈছে। 46,500 কৈছোঁ, 500টো চাই দিছোঁ। 46,500 যদি আমি কল চাইডে লওঁ, কল মিনছ CE, আৰু ই যিটো ৱৰ্ড হয় চি মিনছ কল, ই মানে ইউৰোপিয়ান কাউণ্ট্ৰিৰ লগত আমাৰ ৰিলেট আছে, সেইটো কাৰণে ইটো দিয়া হয়। মানে CE এণ্ড PE মিনছ পুট, CE মিনছ কল, ঠিক আছে। তো বেংক নিফটিৰ যিটো 46,500 হৈ গ'ল ইণ্ডেক্স প্ৰাইচ, তাৰ ষ্ট্ৰাইক প্ৰাইচ হৈ গ'ল কি 46,500, আৰু তাত অপশ্যন আছে দুটা, PE ল'ব পাৰে, CE ল'ব পাৰে। যদি মাৰ্কেট ডাউন হ'ব মানে মাৰ্কেট যেতিয়া পৰিব, যেতিয়া বেংক নিফটি পৰিব, বেংকবিলাকত মানে চেলিং আহিব, তেতিয়া কি হ'ব PE ফালে আমি পজিশ্যন ল'ব লাগে। আমি মানে দুই চাইডে পজিশ্যন ল'ব পাৰোঁ। আমি এজ এ অপশ্যন বায়াৰ হিচাপত আমি পুট বাই কৰি প্ৰফিট ইনকম বনাব পাৰিম, আৰু কল বাই কৰি প্ৰফিট বনাব পাৰিম। এতিয়া 46,500 CEটো দেখুৱাই চাইছোঁ 39 ৰুপিজ, বেছি দাম নহয়। আজি 46,500 to 39 ৰুপিজ আছে, 39 ৰুপিজ আছে ইয়াৰ প্ৰিমিয়ামটো। যদি আপুনি এতিয়া 1 লট যদি লয়, তো এতিয়া বেংক নিফটি লট চাইডত বিক্ৰী হয়, লট চাইডত বাই চেল হয়। মানে এতিয়া আপুনি যদি 1 লট যদি বাই কৰে, 1 লটত কোৱান্টিটি থাকে কিমান 15টা, তো যদি 39 ধৰি লৈছোঁ 40 হৈ গ'ল, ঠিক আছে। একটু একচুৱেলি 40 হ'বই। যদি বেংক নিফটিৰ এই 46,500টো যদি 40 ৰুপিজ হৈ গ'ল, আৰু 1 লট যদি কিনে, তো 1 লটত কিমান থাকে কোৱান্টিটি থাকে কিমান, 1 লটত কোৱান্টিটি থাকে 15টা। তো 15টা কোৱান্টিটি থাকে যদি, তা আমাৰ কিমান হ'ব 593 টকা মান মানে আমাৰ খৰচ হ'ব 15 কোৱান্টিটি। 1 লটত 15 কোৱান্টিটি, মানে 15টা কোৱান্টিটিতকৈ তলত কিনিব নোৱাৰি। কিনিলে 1 লট হিচাপতে পইচাটো দিব লাগে। 1 লট দিয়াৰ লগে লগে কি বুলি কয়, আপোনাৰ 15 যিটো কোৱান্টিটি থাকে সেইটোৰ লগত আপোনাৰ প্ৰিমিয়াম প্ৰাইচটো ইনটু হৈ যায়। আৰু ইনটু হৈ গ'ল কিমান 40 ইনটু 15 যিমান হ'ব সেইটোৱে কি বুলি কয়, সেইটো ষ্ট্ৰাইক প্ৰাইচত প্ৰিমিয়াম হৈ গ'ল। আৰু সেইটো বাই কৰাৰ লগে লগে আপুনি যেতিয়া আপুনি 40ত বাই কৰিলে, 40 পৰা যেতিয়া ওপৰ যাব, 2 টকা 3 টকা 10 টকা যাব, তেতিয়া আপোনাৰ প্ৰফিট হ'ব, আৰু যেতিয়া তলত যাব তেতিয়া আপোনাৰ লছ হ'ব। তো চিম্পুলকৈ বুজাবলৈ ট্ৰাই কৰিলোঁ মই বেংক নিফটিৰ যিটো ষ্ট্ৰাইক প্ৰাইচ হয়, ষ্ট্ৰাইক প্ৰাইচৰ প্ৰিমিয়ামটো আমি বাই কৰিবলৈ কাৰণে, সেই প্ৰিমিয়ামটো যদি বাঢ়ে, আমি বাই কৰিছোঁ, আমিতো চেলাৰ নহয় যে আমি বাই কৰি চেল কৰিব পাৰিম, কাৰণ চেল কৰিব হ'লে 2 লাখ মান আমাৰ মানে ডিমেণ্ট একাউণ্টত দৰকাৰ হয়। মানে 2 লাখ 1 লাখ প্লাছ, মানে কি 1 লাখ to 2 লাখ আমাৰ দৰকাৰ হয়, তেতিয়া আমি চেল কৰিব পাৰিম। মানে অপশ্যনত আমি চেলাৰ হ'ব কাৰণে আমাৰ পইচাটো বেছি লাগে। আৰু যদি বায়াৰ হ'ম, আমাৰ মিনিমাম 2,000 1,000ৰ পৰাও যদি আছে, যদি আমি বাই কৰিব পাৰিম। মানে ভাল এটা প্ৰিমিয়াম প্ৰাইচ নাপাওঁ। যেনেকৈ আমি বজাৰত গ'লোঁ, এতিয়া বজাৰত চাইছোঁ 5টা আলু বিক্ৰী কৰা বেপাৰী আছে,
কোনোবা এটা বেপাৰী 10 টকা দিছে, কোনোবা 5 টকা দিছে, কোনোবা 20 টকা দিছে, কোনোবা 50 টকা দিছে। যিটো 50 টকা দিছে কেজি, সেই আলুটো একদম ফ্ৰেছ আলু, একদম নতুন আলু হয়। যিটো 20 টকা দিছে সি তাতকৈ অলপ বেয়া আলু, অলপ কম মানে কোৱালিটিৰ হয়। তেনেকুৱা থাকে মানে ষ্ট্ৰাইক প্ৰাইচবিলাক। তা আমি কিনিব লাগে এট দ্য মানি কিনিব লাগে। এটা বেংক নিফটি যেতিয়া আমি বাই কৰিম, মই প্ৰথমে কৈছিলোঁ যে আমি ক'ত এণ্ট্ৰি ল'ম, কেনেকুৱা পজিশ্যন ল'ম, কেনেকুৱা আমি বাই কৰিম, যে কেলে এইটো বাই কৰিম যে এইটো উঠিব, কেলে ইয়াত প্ৰফিট পাম, যে এইটো কুৱেশ্যন আমি নিজকে কৰিব লাগে। তো আমি সদায় চাব লাগে যিটো মাৰ্কেট ৰেট চলি আছে, বেংক নিফটি চলি আছে 46,500 ছাপোজ চলি আছে, তো সেই 46,500 হৈ গ'ল কি এট দ্য মানি। ATM মিনছ এট দ্য মানি। তা আমি তার তলত হবে কি 46,500 তলত কি হব 46,400 স্ট্রাইক প্রাইস হব। ঠিক আছে, তো এই 400 কি হব ইন দ্য মানি, মানে তার ভিতৰত ইন দ্য মানি। আৰু তাৰ ওপৰত হ'ব, যে কল সাইডৰ কথা কৈছো মই, পুট সাইডৰ কথা কোৱা নাই, পুট সাইডৰ কথা পাছত কম। ওপৰত হৈ গ'ল 46,600, সেইটো হৈ গ'ল আউট দ্য মানি। তা আমি যেতিয়া ইন দ্য মানি ল'ম, ইন দ্য মানি ধৰি লৈছো 400 টকা প্ৰিমিয়াম প্ৰাইচ আছে, তেতিয়া এট দ্য মানি কি হ'ব, প্ৰিমিয়াম প্ৰাইচ 300 টকা হ'ব, অলপ কম হ'ব। আৰু আউট দ্য মানি আৰু কম হ'ব, 200 টকা 100 টকা এনেকুৱা হ'ব। তো আউট দ্য মানি যেতিয়া আমি কল সাইডত যেতিয়া আমি পজিশ্যন ল'ম, বাই কৰিম, মানে আমি কল যেতিয়া বাই কৰিম, চিৰি বাই কৰিম, তেতিয়া আউট দ্য মানিৰ সদায় ষ্ট্ৰাইক প্ৰাইচবিলাক কম থাকে। সেইটো আপোনালোক মনত থ'ব, মানে সদায় কম থাকে। তো সেইটো কাৰণে আমি আউট দ্য মানি ল'ব নালাগে। আউট দ্য মানি এটা ছাপোজ বেয়া আলু, সেইটো বেয়া কমজোৰ আলু হয়, মানে কমজোৰ বস্তু হয়, এটা মানে প্ৰডাক্ট হয়। সেইটো মানে কি প্ৰিমিয়াম প্ৰাইচটো তাত যাবলৈ বহুত টাইম লাগিব, গ'লেও 2 টকা 3 টকা কিবা এটা প্ৰফিট পাব, ইমান এটা নাপায়। তো মোবাইলত বেছি ভালকৈ একচুৱেলি ডিটেইলছত ক'বলৈ হ'লে ভাল ডিজিটেল বৰ্ড লাগে, তাৰপিছত টিম এটা লাগে। আৰু মই মানে কি এক্সাৰচাইজত কাম কৰি আছোঁ, টাইমটো ইমান মিলাব নোৱাৰোঁ মানে। সেইটো কাৰণে মই জাষ্ট ভিডিঅ'তে অলপ ইনফৰমেশ্যন দিছোঁ। আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ, যদি আপোনালোক ডিটেইলছত যদি বেংক নিফটি শিকিব বিচাৰে, আৰু বেংক নিফটি একেদিনা কোটি টকাও বনাব পাৰে, যদি ভাল আপোনাৰ কেপিটেল আছে, একেদিনা কোটি টকা লছো হ'ব পাৰে, যদি আপুনি নেদেখাকৈ লাৰ্ণিং নোলোৱাকৈ যদি ট্ৰেড কৰে আপুনি। বহুত ক্লাইণ্ট আছে আমাৰ, বহুতে কান্দে আমাৰ ওচৰত যে কি হ'ল এনেকুৱা হৈ গৈছে, মই ল'লে অকল মানে কি বুলি কয় লছ হয়, কি কাৰণে হয়, মানে কোনোবাই এনেকুৱা হয় যিবিলাক লাৰ্ণিং নোলোৱাকৈ ট্ৰেড কৰে, যেতিয়াই সি ট্ৰেড লয় তেতিয়াই তাত ট্ৰেড নামে, আৰু নমাৰ লগে লগে তাত ধৈৰ্য নাথাকে, ভয়ত সি ওলাই যায়। ওলাই যোৱাৰ লগে লগে লছটো বুক কৰি ওলাই যায়। ছাপোজ কোনোবা 6,000 লগালে, 1,000 লছ দেখাইছে, সি ভাবে নাই 6,000 মোৰ লছ হৈ যাব, মই ওলাই যাওঁ। তো সি ওলাই যোৱাৰ লগে 1,000 তাৰ লছ, 5,000 থাকি গ'ল। আকৌ এবাৰ পজিশ্যন লয়, আকৌ তেনেকুৱা 200 টকা 500 টকা আৰু নামি যায়, আকৌ ওলাই যায়। তো সেইটো হ'ব নালাগে। আমি ষ্ট্ৰেটেজিবিলাক জানিব লাগে, কোনটো টাইমত কেনেকৈ এণ্ট্ৰি মাৰিব লাগে, সেইবিলাক জানিব লাগে। তো এতিয়া প্ৰি মাৰ্কেট অপেন হয় 9:15, 9:15 অপেন হয়, আৰু এণ্ডিং হয় মাৰ্কেট 3:30, 3:30 মাৰ্কেট এণ্ডিং হয়। তো আমি এণ্ট্ৰি 9:15 মাৰিব নালাগে, আমি 10:30, 11:30 এনেকুৱাত এণ্ট্ৰি মাৰিব লাগে। এইবিলাক এটা টাইম হয়। মই ডিছক্ৰিপশ্যনত দি দিম অলপ কেইটামান টাইমিঙৰ বিলাকো লিখি দিম, যে কোনটো টাইমত এণ্ট্ৰি মাৰিব লাগে, কোনটো টাইমত এক্সিট মাৰিব লাগে, এইবিলাকো মই টাইমিংবিলাক দি দিম। তো ইয়াতে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, আৰু বেংক নিফটি থুলমূলকৈ যিমান পাৰিলোঁ ইনফৰমেশ্যন দিলোঁ মই। বেংক নিফটিত আৰু ভালকৈ মন থকাৰ কাৰণে আৰু এবাৰ ৰিপিট কৰিছোঁ, বেংক নিফটিত 12টা বেংক থাকে। সেই 12টা বেংক আমি ফাণ্ডামেণ্টেল চাব লাগে, যে 12টা বেংক কেনেকুৱা পাৰফৰ্ম কৰে, কি কৰে। তাৰপিছত আমি যদি আজি আমি ট্ৰেড কৰিম বুলি ভাবোঁ, তেতিয়াহ'লে আমি গ্ল'বেল মাৰ্কেট চাব লাগে, আমেৰিকাত কি হৈছে, নেছডেক, ডাও জ'ন্স, S&P 500 কেনেকুৱা পাৰফৰ্মেঞ্চ দিছে, বা যিটো গিফ্ট নিফটি হয় আমাৰ, গিফ্ট নিফটিটো কেনেকুৱা পজিটিভ আছে নে নেগেটিভ আছে, সেইটো চাব লাগে। সেইবিলাক ডিপেণ্ড কৰি মানে আমাৰ মাৰ্কেটটো পজিটিভ অপেন হয়, বা মানে গেপ আপ অপেন হয়, বা গেপ ডাউন অপেন হয়। তো তেনেকুৱা প্ৰব্লেমছ হয়, মানে মাৰ্কেটৰ লগত ৰিলেটেড হয়। কাৰণ আমি ট্ৰেড কৰি আছোঁ, ডলাৰতো ট্ৰেড কৰি আছোঁ, আমি ক্ৰুড অইল আনো বাহিৰৰ পৰা, ট্ৰেড হয়, আমেৰিকাৰ ডলাৰৰ লগত আমি ট্ৰেনজেকশ্যন কৰোঁ। সেইটো কাৰণে আমি মানে কি চবৰ লগত মিলি চলিব লাগে। সেইটো কাৰণে আমি গ্ল'বেল মাৰ্কেট চাব লাগে। আৰু আমাৰ এক্সিছ ফালৰ পৰা, আমাৰ ওপৰৰ পৰা ৰিচাৰ্চ টিমৰ ফালৰ পৰা 12:30 ৰাতি, মানে 12:30, 1টা বজাৰ ভিতৰতে আমি ইনফৰমেশ্যনবিলাক পাই যাওঁ, মানে মেক্সিমাম ইনফৰমেশ্যন পাই যাওঁ আমি, যে আজি মাৰ্কেট কোনফালে মুভ হ'ব বুলি। তো মোৰ লগত যেতিয়া আপোনালোক টাচত থাকিব, আমাৰ ইয়াতে যদি ডিমেট একাউণ্ট খুলি ট্ৰেডিং যদি কৰে, তো তেতিয়া কি হ'ব, মানে ভাল এটা ছেফটি ট্ৰেড এটা ল'ব পাৰিব, ভাল এটা ইনফৰমেশ্যন পায়। গেৰাণ্টি নিদিওঁ যে আপুনি মানে সদায় প্ৰফিট পাব, কাৰণ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি কোনটো টাইমত এণ্ট্ৰি মাৰিছে, কোনটো টাইমত এক্সিট মাৰিছে। এইবিলাক ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট কথা হয়। তো লাৰ্ণিং মই কমিটেড হৈ গৈছোঁ, যিমান মোৰ ক্লাইণ্ট আছে চবকে মই লাৰ্ণিং দিম। এটা ফ্ৰীকৈ লাৰ্ণিং নহয়। এতিয়া বহুতে এতিয়া আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতে এটা ট্ৰেডাৰ আছে, ডাঙৰ ট্ৰেডাৰ আছে, নাম নকওঁ, কাৰো মই মাৰ্কেটিং কৰিব নিবিচাৰোঁ ফ্ৰীকৈ। তো সি 7,000 প্লাছ, 6,000 to 7,000 প্লাছ সি মানে কি 1 মান্থৰ মেণ্টৰশ্বিপ চাৰ্জ লয়। আৰু আমাৰ ডিব্ৰুগড়তে এটা মানে কি অকল ট্ৰেডিং মানে চাৰ্ট পঢ়ায়, চাৰ্ট পঢ়ায়। আৰু আমাৰ ইয়াত কি দিম, আমি লেভেলছো দিম, চাৰ্টো দিম,
তাৰপাছত আমি নিউজো দিম যিবিলাক চেণ্টিমেণ্টৰ ওপৰতে মাৰ্কেট আপ এণ্ড ডাউন হয়। তো অকল চাৰ্ট চাই মানে কি বুলি কয় ট্ৰেড কৰিব নোৱাৰোঁ। যেনেকুৱা ছোৱালী এজনী যদি কোনোবা চাইছে, চাবলৈ ধুনীয়া লাগিছে ছোৱালীজনী, তাৰ ভিতৰতে যে কি চলিছে আমি কি গম পাওঁ? তো সেইটো কাৰণে আমি ফাণ্ডামেণ্টেল কৰিব লাগে। যদি কোনোবা ল'ৰা এটা কোনোবা ছোৱালী এজনী চাবলৈ যায়, তো ল'ৰাৰ লগত যোৱা যিমান ফেমিলি আছে, ঘৰৰ যিবিলাক চুবুৰীয়া থাকে মানে ওচৰৰ চুবুৰীয়াবিলাকক সোধে যে ছোৱালীজনী কেনেকুৱা হয়। তো এই সোধে যে কাৰোবাৰ বিষয়ে যিটো ইনফৰমেশ্যন উলিয়াব বিচাৰিছে সেইটো হয় ফাণ্ডামেণ্টেল। যেনেকুৱা আমি কোনোবা এটা কোম্পানী বা বেংক নিফটিৰ বিষয়ে আমি ৰিচাৰ্চ কৰিব লাগে, সেইটো কৈ ফাণ্ডামেণ্টেল। আৰু চাৰ্ট চোৱাটোতকৈ কি টেকনিকেল। তো আমি অকল চাৰ্ট চালে নহ'ব, মানে ফাণ্ডামেণ্টেলো চাব লাগে। তো মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। মই ইয়াতে এটা ডিছক্লেমাৰ ইয়াত দি থৈছোঁ। ডিছক্লেমাৰটো পঢ়িব আপোনালোকৰ লাভ লোকচান এইটো আপোনালোকৰ নিজৰ হয়। মই জাষ্ট লাৰ্ণিং দিব পাৰিম, গাইডেঞ্চ দিব পাৰিম, বা টেকনিকেল কিবা প্ৰব্লেম হ'লে এইবিলাক ছাপোৰ্ট দিব পাৰিম। আৰু মই ট্ৰেইনিঙৰ কাৰণে মানে কি, যদি কোনোবা বেংক নিফটি শিকিব বিচাৰে তেতিয়াহ'লে ছেটাৰডে ছানডে মই ক্লাছ লওঁ অফলাইন, ডাইৰেক্ট লগ কৰি হেণ্ড হোল্ডিং কৰোঁ। আমাৰ অফিচতে বহি তাতে ক্লাছ দিওঁ মই। যদি কোনোবা যদি ইণ্ডিভিজুৱেল যদি আহে মোৰ ওচৰত, তো 1 বছৰৰ মই 5,000 লওঁ। কোনোবা 1 মাহৰ 7,000 6,000 লয়, মই 1 বছৰ ওৱান টাইম ফিজ 5,000 লওঁ। বেংক নিফটি পূৰা গাইড কৰোঁ। বেংক নিফটিত পূৰা মানে যিমান যি ইনফৰমেশ্যন লাগে সদায় দিওঁ। আৰু সদায় মই গাইড কৰোঁ, মানে মানে অনলাইনো গাইড কৰোঁ, ফোনত গাইড কৰোঁ। আৰু আমাৰ উইকলি এটা অনলাইন মানে কি ৱেবিনাৰ এটা চলিব, এইটো ফ্ৰী থাকিব আপোনাৰ কাৰণে। যি 5,000 দি মানে কি এডমিশ্যন ল'ব, মানে ছাবস্ক্ৰিপশ্যন ল'ব 1 বছৰৰ কাৰণে। তাৰ কাৰণে প্ৰতিটো উইকতে এটা থাকিব পৰ্টফলিঅ'ৰ ট্ৰেডিং থাকিব, ট্ৰেডিঙৰ থাকিব, অপশ্যন ট্ৰেডিঙৰ থাকিব। সেইবিলাকৰ এটা ৱেবিনাৰ ফ্ৰী থাকিব। আৰু লগতে পাৰ ডে মানে কি বুলি কয় লেভেলছো ফ্ৰীকৈ দিয়া হ'ব। আৰু পাৰ ডে PCR যিবিলাক ডাটা থাকে, পুট কল ৰেচিঅ' ডাটা, সেইবিলাকো ফ্ৰীকৈ দিয়া হ'ব। কোনোবা যদি 5,000 দি ছাবস্ক্ৰিপশ্যন কৰে আৰু মোৰ লগত থাকি নিজে যদি ট্ৰেডিং জাৰ্নিটো যদি ষ্টাৰ্ট কৰিব বিচাৰে, আৰু যদি কাৰোবাৰ 5,000টো যদি বেছি হৈছে, পইচাৰ প্ৰব্লেম হৈছে, তেতিয়াহ'লে গ্ৰুপত আহিব, 5জন আহিব। আৰু 5জন মিলি আপোনালোক কি বুলি কয় উইকলি 500কৈ দিব। সেইটো মানে কি উইকলি এটা ছাবস্ক্ৰিপশ্যন থৈছোঁ আৰু এটা ইয়েৰলি থৈছোঁ। মই মন্থলি থোৱা নাই ইয়াত। উইকলি 500কৈ ল'ম, মই বেছিকৈ নলওঁ। 500কৈ ল'লে 5জনত 2,500 টকা হ'ব। আৰু যদি এজনে যদি আহিব তেতিয়াহ'লে 5,000 দি ছাবস্ক্ৰিপশ্যনটো লৈ মোৰ, আৰু 1 বছৰলৈকে ফ্ৰী, মানে মই কমপ্লিট গাইড কৰিম, ফোনত গাইড কৰিম, অনলাইন আমি গুগল মিটত মানে বা জুমত এনেকুৱা যেতিয়া আমি ৱেবিনাৰ কৰিম, ৱেবএক্সত কৰিম, এইবিলাকত টাচত থাকিম। আৰু ছানডে ছেটাৰডে ডাইৰেক্ট ফিজিকেল লগ পাম। ঠিক আছে, থেংক ইউ। বেছি দীঘলীয়া নকৰোঁ। মোৰ নাম্বাৰটো ইয়াতে কৈ দিওঁ মই 7002350580। আৰু এবাৰ কৈ দিছোঁ 7002350580। বেছি দীঘলীয়া নকৰোঁ। মোৰ অফিচটো হৈ গ'ল নাজিৰা কলেজ তিনিআলি। ঠিক আছে, থেংক ইউ। হৰে কৃষ্ণ।